Hello everyone, সকলোকে পুনৰবাৰ আজি ভিডিঅ'টোলৈ স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলোবোৰ ভালে কুশলে আছে আৰু আজি আপোনালোকে টাইটেল আৰু থাম্বনেইল লিখিতে গমেই পাইছে আমি কলৈ গৈ আছো আমাৰ নিউ কাৰখন আনিবৰ কাৰণে গতিকে ইমান এটা ভাল দিন ভাবিলো আপোনালোকক লগতে লৈ যাওঁ তেন্তে বলক আমাৰ লগত তো फ्रेंड्स আমি আহি পালো আৰু ইয়াতে সব চাৰিওফালে গাড়ী ব্ল্যাক হোয়াইট ৰেড বহুত কালাৰৰ গাড়ী আছে আৰু এইখন চাওক এইখন হৈছে আমাৰ গাড়ীখন our new car kiaseltos white কালাৰত আৰু বহুত দিনৰ অপেক্ষাৰ অন্তত আজি আমাৰ গাড়ীখন আমি পাম তো কালাৰ বহুত আছিল ৰেড আছিল ব্ল্যাক আছিল কিন্তু আমাৰ হোয়াইট কালাৰটো ভাল লাগিলে আৰু আপোনালোকৰ আমাৰ গাড়ীখন কেনেকুৱা লাগিল জনাব আৰু আমি যত আছো এইটো এটা গুদাম টাইপৰ বুলি ক'ব পাৰি কাৰণ ইয়াতে সব গাড়ীবিলাক থৈ দিছে আৰু এইটো শ্বৰুমৰ কাষতে আছে আৰু এতিয়া আহিছো আমি শ্বৰুমলৈ আৰু এইটো হৈছে কিয়াৰ শ্বৰুম আৰু গুৱাহাটীত কিয়াৰ শ্বৰুম এটাই আছে আৰু আমাৰ যিখিনি কাগজ পত্ৰৰ কাম আছে তো সেইখিনি এতিয়া কৰি আছে Finally সেই টাইমটো আহি গ'ল আৰু সকলোবিলাক কাম হ'ল আৰু এতিয়া আমাক আমাৰ গাড়ীখন দি দিব তো চাই থাকক তো फ्रेंड्स অপেক্ষাৰ অন্ত পৰিল আৰু আমি আমাৰ গাড়ীখন পাই গলো তো फ्रेंड्स গাড়ীখন লৈ আমি আহিলো মন্দিৰলৈ আমি গণেশ মন্দিৰত আহিছো আৰু ইয়াতে এতিয়া আমি চাকি বন্তি জ্বলালো আৰু এতিয়া গাড়ীখন পূজা কৰি আছে তো গাড়ীখন পূজা কৰি হোৱাৰ পিছত আমি সিধা ঘৰলৈ যাম আৰু ৰাস্তাত মানে মিঠাই ল'ব লাগিব কাৰণ নতুন গাড়ীখন ঘৰলৈ গৈ আছে গতিকে মিঠাই জিতাইটো ল'বই লাগিব নহয় জানো তো মিঠাই লম আৰু তাৰ পিছত আমি সিধা ঘৰলৈ যাম তো আজি মনটো বহুত ভাল লাগি আছে আমি ঘৰলৈ গৈ আছো আৰু ভাবিলো অলপমান ভিতৰ ভাগ আপোনালোকক দেখাই দিও আৰু পিছতটো আপোনালোকে ভিডিও বিলাকত গাড়ীখন দেখিয়ে থাকিব মাজে মাজে তো অলপমান এনে দেখাই দিছো আৰু একেবাৰে ঘৰত গৈ আপোনালোকক লগ পাই আছো
আৰু আমি গাড়ীখন লৈ আহি পালোঁ এতিয়া ঘৰত আহিছোঁ নিয়মখিনি কৰিলোঁ আৰু এতিয়া 6টা বাজিয়ে গ'ল গতিকে মই ড্ৰেছ পাতি খোলা নাই ফ্ৰেছ হোৱা নাই গতিকে মই যিমানখিনি পাৰিছোঁ দেখাইছোঁ কিন্তু মোৰ মানে কি হয় য'তে ত'তে ভিডিঅ' কৰিবৰ কাৰণে অলপ লাজ লাগে এইটো কাৰণে আৰু গাড়ী মানে এইটো ঘৰৰ সদস্য আমি য'তে যাওঁ আমাক লৈ যাব আমাৰ লগতে যাব গতিকে ঘৰৰ সদস্য এজন আমাৰ ঘৰলৈ আহিলে ইমান ডাঙৰ ইমান ভাল দিন এটা আপোনালোকৰ লগত শ্বেয়াৰ নকৰিলেনো কেনেকৈ হ'ব গতিকে আপোনালোকৰ লগত আজিৰ দিনটো শ্বেয়াৰ কৰিলোঁ আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগতে যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিৰ দিনটো আপোনালোকৰ লগত কটালোঁ আৰু লগ পাম অন্য এটা ভিডিঅ'ত বাই